আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহির রহমানির রহিম। হযরত ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে তেওঁ হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এই বুলি কোৱা শুনিছে, পবিত্ৰ ৰমজান মাহ উপলক্ষে বেহেস্তক অপূৰ্ব সুগন্ধিত ধূপৰ দ্বাৰা সুৰভিত কৰা হয়। বছৰৰ আৰম্ভণিৰে পৰা শেষলৈকে একমাত্ৰ ৰমজানৰ বাবেহে বেহেস্ত সুসজ্জিত কৰা হয়। অতএব ৰমজানৰ প্ৰথম ৰাতি আৰচৰ তলদেশৰ পৰা মচিৰাহ নামক এজাক সুমধুৰ বতাহ ববলৈ আৰম্ভ কৰে। ফলত বেহেস্তৰ গছ-গছনিৰ পাত আৰু দুৱাৰৰ কব্জাসমূহে এনে মনোমোহা আৰু হৃদয়স্পৰ্শী আৱাজ কৰি থাকে যে শ্ৰোতাবৃন্দই তেনে সুৰ আৰু ইতিপূৰ্বে কদাপিও শুনা নাই। এই মধুৰ আৱাজত আকৰ্ষিত অনুপ্ৰাণিত হৈ উজ্জ্বল চকু বিশিষ্ট হুৰ অৰ্থাৎ অপ্সৰাসমূহে বেহেস্তৰ বালাখানাত আত্মপ্ৰকাশ কৰি উচ্চস্বৰে এই বুলি কয়, আল্লাহৰ দৰবাৰত আমাৰ সৈতে পৰিণয় বন্ধনৰ বাবে দৰখাস্তকাৰী কোনোবা আছেনে? তেনেহলে আল্লাহ তাআলাই তেওঁলোকৰ সৈতে আমাৰ পৰিণয় সম্পৰ্ক স্থাপন কৰি দিব। ইয়াৰ পিছত সেইসকল হুৰে বেহেস্তৰ দাৰোগা ৰিজৱানক সুধিব যে এয়া কোন ৰাতি? প্ৰত্যুত্তৰত ৰিজৱানে ক'ব, ৰমজানুল মুবাৰকৰ প্ৰথম ৰাতি। আজিৰ পৰা উম্মতে মুহাম্মাদীৰ বাবে বেহেস্তৰ দ্বাৰসমূহ খুলি দিয়া হৈছে। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যে পৰম কৰুণাময় আল্লাহ তাআলাই ৰিজৱানক বেহেস্তৰ দুৱাৰসমূহ খুলি দিবলৈ আৰু জাহান্নামৰ দাৰোগা মালিকক দুজখৰ দুৱাৰসমূহ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে আৰু হযৰত জিব্ৰাইল আলাইহিস সালামক এই বুলি হুকুম কৰে যে হে জিব্ৰাইল, তুমি দুনিয়ালৈ গমন কৰা আৰু অবাধ্য শয়তানক গ্ৰেপ্তাৰ কৰি সমুদ্ৰত নিক্ষেপ কৰা। তেনেহলে মোৰ প্ৰিয় বন্ধু হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মতৰ ৰোজাৰ কোনো ধৰণৰ ক্ষতি সাধন কৰিব নোৱাৰিব। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আৰু ইৰশাদ ফৰমাইছে যে আল্লাহ তাআলাই ৰমজানৰ প্ৰত্যেক ৰাতিত এজন আহ্বায়কক আদেশ কৰে, তেওঁ যেন দুনিয়ালৈ গৈ এই বুলি 3 বাৰ ঘোষণা কৰে, আল্লাহৰ দৰবাৰত কোনোবা সাহায্য প্ৰাৰ্থনাকাৰী আছেনে? আছেনে কোনো তৌবাহকাৰী? আছেনে কোনো ক্ষমাপ্ৰাৰ্থী? আজি মই তোমালোকৰ সকলো প্ৰাৰ্থনা কবুল কৰিম। কোন আছে এনে ধনীক ধাৰ দিব যি ধনী অসমৰ্থ নহয় বা যি পৰিশোধ কৰাৰ ক্ষেত্ৰত অকণমানো কম নকৰে? হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যে আল্লাহ তাআলাই প্ৰতিদিন ইফতাৰৰ সময়ত এনে 10 লক্ষ মানুহক জাহান্নামৰ পৰা মুক্তি দান কৰে যিসকল জাহান্নামৰেই যোগ্য আছিল। যেতিয়া ৰমজানৰ শেষ 10 দিন আহে তেতিয়া প্ৰথম ৰমজানৰ পৰা এই পৰ্যন্ত যিমান মানুহক জাহান্নামৰ পৰা মুক্তি দান কৰা হৈছিল সেই পৰিমাণে উক্ত দিনতে মুক্তি দান কৰে। সবে কদৰৰ ৰাতি আল্লাহৰ আদেশত হযৰত জিব্ৰাইল আলাইহিস সালামে এদল ফৰিস্তাৰে সৈতে সবুজ পতাকা হাতত লৈ পৃথিৱীলৈ তশৰিফ আনে। পতাকাখন কাবা শৰীফৰ ওপৰত ৰাখি নিজৰ 100 দেউকাৰ পৰা মাথো 2খনি দেউকা বিস্তাৰ কৰে যি সমগ্ৰ পৃথিৱীক ঢাকি লয়। ইয়াৰ পিছত তেওঁ ফৰিস্তাসকলক তাগিদ সহকাৰে কয় যে যি মুছলমানে আজিৰ এই ৰাতিত থিয় হৈ অথবা বহি নামাজ বা অন্যান্য জিকিৰ আজকাৰ কৰি আছে তেওঁলোকক সালাম কৰা, তেওঁলোকৰ সৈতে মুছাফা কৰা আৰু তেওঁলোকৰ মুনাজাতত আমিন বুলি কৈ থাকা। সুবহে সাদিকলৈকে এই অৱস্থা চলি থাকে। সেই সময়ত হযৰত জিব্ৰাইল আলাইহিস সালামে ফৰিস্তাসকলক প্ৰস্থান কৰিবলৈ হুকুম কৰে। তেতিয়া ফৰিস্তা বৃন্দই সমবেত কণ্ঠে হযৰতে জিব্ৰাইল আলাইহিস সালামক সোধে যে আহমদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মতৰ সৈতে আজিৰ এই ৰাতিত কেনে ব্যৱহাৰ কৰা হৈছে? উত্তৰত তেওঁ কয়, 4 জনৰ বাহিৰে বাকী সমস্ত লোককে ক্ষমা কৰা হৈছে। সাহাবী এজনে ক'লে, ইয়া ৰাসূলুল্লাহ, সেই 4 জন ব্যক্তি কোন? হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, প্ৰথম সেই ব্যক্তি যি মদপী, দ্বিতীয় মাক বাপেকৰ অবাধ্য সন্তান, তৃতীয় আত্মীয়তাৰ বন্ধন ছিন্নকাৰী, চতুৰ্থ ব্যক্তি কিনা পোষণকাৰী বা ঈৰ্ষাপৰায়ণ। পিছত ঈদৰ ৰাতি হলে ইয়াৰ নাম আকাশত লাইলাতুল জাইজা
বা প্ৰতিদানৰ ৰাতি বুলি ঘোষণা কৰা হয়। পিছদিনাখন অৰ্থাৎ ঈদৰ দিনা ৰাতিপুৱা আল্লাহ তাআলাই সকলো ফৰিস্তাক প্ৰত্যেক চহৰলৈ পঠাই দিয়ে। তেওঁলোকে জমিনত অৱতৰণ কৰি অলিয়ে গলিয়ে আৰু ৰাস্তাৰ মূৰে মূৰে থিয় হৈ অতি সুমধুৰ সুৰত সকলোকে এই বুলি আহ্বান কৰি থাকে, হে উম্মতে মুহাম্মাদী, তোমালোক সকলোৱে বলা হওক সেই প্ৰভুৰ ওচৰলৈ যি অত্যন্ত দাতা, অসীম দয়াময় আৰু ক্ষমাশীল। পিছত যেতিয়া মানুহ ঈদগাহলৈ ৰাওনা হয়, তেতিয়া আল্লাহ পাকে ফৰিস্তাসকলক সোধে যে যি মজদুৰে নিজৰ দায়িত্ব যথাযথ পালন কৰে তাৰ বিনিময়ত সি কি পাব পাৰে? উত্তৰত তেওঁলোকে আৰজ কৰে, হে মাবুদ, সি যেন যথাযোগ্য মজুৰি পায়। তেতিয়া আল্লাহ তাআলাই ফৰিস্তাসকলক সাক্ষী ৰাখি ঘোষণা কৰে যে ৰোজা আৰু তাৰাবিহৰ প্ৰতিদানত মই মোৰ সন্তুষ্টি আৰু ক্ষমা সিহঁতক দান কৰিলো। আকৌ আল্লাহ তাআলাই বান্দাহক সম্বোধন কৰি কয়, হে মোৰ বান্দাসকল, প্ৰাৰ্থনা কৰা, মোৰ ইজ্জত আৰু বুজুৰ্গীৰ কসম, পৰকাল সম্পৰ্কে আজিৰ এই শুভ সন্ধিক্ষণত যিবোৰে প্ৰাৰ্থনা কৰিবা দান কৰিম, আৰু দুনিয়াবী ক্ষেত্ৰত যি তোমালোকৰ হকত মংগলজনক হ'ব সেয়া মঞ্জুৰ কৰিম। মই আৰু কসম খাই কৈছো যে যেতিয়ালৈকে তোমালোকে মোৰ আদেশ নিষেধৰ প্ৰতি দৃষ্টি ৰাখিবা, ময়ো তোমালোকৰ প্ৰতি লক্ষ্য ৰাখিম, তোমালোকৰ পাপ ৰাখি গোপন কৰিম, আৰু তোমালোকৰ শত্ৰু কাফিৰবিলাকৰ আগত তোমালোকক কদাপিও অপমানিত নকৰিম। সেয়ে এতিয়া ক্ষমা প্ৰাপ্ত হৈ আপোন ঘৰলৈ উভতি যোৱা। তোমালোকে মোক সন্তুষ্ট কৰিছা, ময়ো তোমালোকৰ ওপৰত সন্তুষ্ট হলো। ঈদৰ দিনা এই প্ৰতিদান দেখি ফৰিস্তাসকল আনন্দত আত্মহাৰা হৈ যাব।